বায়েকক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে সৰু ভাতৃয়ে। মাত্ৰ কেইছমান টকাৰ বাবে ভাতৃয়ে প্ৰাণঘাতী আক্ৰমণ কৰিলে ভগ্নীৰ ওপৰত। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে হাইলাকান্দি চহৰৰ 4 নম্বৰ ৱাৰ্ডৰ ভূতঘাট এলেকাত। ভগ্নী পম্পী চক্ৰৱৰ্তীক এনেদৰে প্ৰাণঘাতী আক্ৰমণ কৰিলে ভাতৃ ৰাজেশ দাসে। শনিবাৰৰ দিনা বিবাহিত ভগ্নী পম্পী চক্ৰৱৰ্তীৰ পৰা কেইছমান টকা বিচাৰিছিল সৰু ভাতৃ ৰাজেশ দাসে। কিন্তু ভগ্নীয়ে টকা দিয়াত অমান্তি হোৱাত ভগ্নীৰ ওপৰত ক্ষুব্ধ হৈ ভাতৃ ৰাজেশ দাসে ঘৰৰ পৰা দা লৈ গৈ আক্ৰমণ কৰিলে ভগ্নীৰ ওপৰত। এই ভয়ংকৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে পম্পী চক্ৰৱৰ্তী। ইপিনে পম্পী চক্ৰৱৰ্তীৰ চিঞৰ বাখৰ শুনি প্ৰতিবেশীসকল আহি উপস্থিত হোৱাত ৰাজেশ দাসে পলাই গৈ ওচৰৰ এটা মানুহৰ ঘৰত আশ্ৰয় লয় আৰু তাৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘাতক ৰাজেশ দাসক। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা পম্পী চক্ৰৱৰ্তীক হাইলাকান্দি SK ৰায় অসামৰিক হাস্পাতাললৈ নিয়া হয় যদিও তেওঁৰ শৰীৰ আৰু মূৰৰ আঘাতৰ পৰা ৰক্তক্ষৰণ বন্ধ নোহোৱাত শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ঘাতক ৰাজেশ দাসৰ ওপৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো হ'ব লক্ষণীয়। নিউজ ডেস্ক, আসাম এক্সক্লুসিভ।